Hello guys, মোৰ চেনেলত আজি বেলেগ ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে কাৰণ মই এইটো ভিডিঅ' মই আজিলৈকে মোৰ চেনেলত দিয়া নাই একটা ক্লিপো দিয়া নাই নুকা চেনেল বহুতে ৰাইট কৰি কৰবাৰ গৈ বনাই ময়ো তেনেকা ব্লগ বনাও কিন্তু আজি বেলেগ ভিডিঅ' মই ভাবিলো এই বেলেগটা ভিডিঅ' আনি আপোনালোকক দিম বুলি ভাবিলো তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰো সো গাইস এয়া আছে পিয়াজ এয়া নিমখ এটা খৰিচা হয় বাঁহৰ গাছৰ এটো নহৰু এটো নৰসিংহ এটো আলুটো পিটিকা কৰি খাম সো গাইস এয়াই হল আজি দুপৰ লগাই দিছো আৰু অলপ লগালো আৰু অলপ নিমখ লগাব লাগিব আৰু নিমখ লৈ লৈছো আৰু লগাই লৈছো চাই থাক সো আৰু ইয়াত এই যে চাই লওক এয়া আলুটো পিটিকা কৰো এতিয়া নৰসিংহ লগাই দিলে এতিয়া খোৱা ষ্টাৰ্ট কৰিম আজিলৈকে মই এইটো ভিডিঅ'ত ভাত খোৱা ভিডিঅ' বনোৱা নাই পইতা ভাত কিন্তু খাই পেলাই ভিডিঅ' আজিলৈকে মোৰ ভিডিঅ' বনোৱা নাই আজিলৈকে মই ফুড চেলেঞ্জ ভিডিঅ' দিয়া নাই কিন্তু আজি মই পইতা ভাত খাই ভিডিঅ' বনাইছো পইতা ভাত খাই আপোনালোকক দেখুৱাইছো তো গাইস আমি যেনেকৈ খাম ৰাইট খলেখীয়া খাম তো ইমানো ৰাইট নহয় লেটো খাম আৰু তো এনেকৈ ভিডিঅ' এটা বনাইছো তো এতিয়া খাবলৈ ষ্টাৰ্ট কৰিব লাগে তো বলা খাওঁ তো তা জলকীয়া এইটো পিটিকা অলপ লৈ লৈছো তো গাইস বঢ়িয়া তামাম পইতা ভাত খালে ভাল হয় নৰসিংহ লগাই দিছো নহয় বেষ্ট হৈছে মানে পিটিকাটো সবাই নহৰু Flames of my soul
সো গাইস অলপ আগতে ভাত খাই হৈ গ'ল এঘণ্টামান আগতে এঘণ্টামানৰ ফ্ৰেছ হোৱাৰ পাছত আকৌ আপোনালোকৰ ওচৰলৈ ভিডিঅ' আনিছোঁ তো গাইস তো আজি মই বুধবাৰ কিবা বস্তুটা আনিব আছে মানে জেকেট এটা ল'ব লাগে চাওঁচোন জেকেট পাওঁনে নাই ইমানটো তাত ভিডিঅ' নবনাওঁ ন তাৰপাছত জেকেটটো আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ যদি যাওঁ যদি নাযাওঁ আপোনালোকক খবৰ দি দিম টাৱাঙৰ ৰাইডৰ কাৰণে তাত ঠাণ্ডা পৰিছে ন ঠাণ্ডাৰ কাৰণে সেইটো কাৰণে মানে মই জেকেট এটা ল'ম বুলি ভাবিছোঁ তো বলক নহয় এতিয়া নাযাওঁ অলপ পাছতে যাম অলপ পাছত